গাইজ তো ফাইনেলি অভিলাষত আহি গ'ল আৰু আহিছিলে কালি ৰাতিয়ে মানে মই কালি ব্লগ বনোৱা নাই তেনেকৈ আৰু এতিয়া স্পেচিয়েলি মানে এটা ব্লগ বনাম বুলি ভাবিছোঁ আৰু ব্লগটোত মানে আজি পূৰা কমপ্লিট মানে মিক্স থাকিব আৰু এতিয়া মই তাৰ বাইকখন লৈ আহিলোঁ আৰু সি মোৰ বাইকখন লৈ আহিব আৰু সিহঁতক আজি মানে নগাঁওখন অলপ এক্সপ্ল'ৰ কৰিম মানে নিৰ্দিষ্ট কেইটামান বস্তু দেখাম আৰু এতিয়া যিহেতু মই এটা বেলেগ ছাইডত আহিলোঁ তাৰ বাইকখন লৈ পেলাই সিহঁত আহি আছে মোৰ বাইক লৈ আৰু আহিছে লগত মাইনা আহিছে এফালে দৰ্পণ আহিছে তো আৰু আগত আছিলে দত্তটো একদম মানে পুৰা এক্সাইটেড হৈ আছে সি 11টা বজাতেই ওলাই আহিলে আৰু এতিয়া টাইম হৈ গ'ল 3:30মান বাজি গ'ল এতিয়া তো সিহঁতক আমি লগ কৰিম 𝒂𝒏𝒂𝒔 চাৰিআলিত লগ কৰি অলপ ওলাই যাম তাৰপিছত ৰাতি নগাঁও ক্লক টাৱাৰ দেখাম আৰু তেনেকৈ নিৰ্দিষ্ট কেইটামান বস্তু দেখাম গতিকে ব্লগটো একদম মানে ধামাকা হ'বলৈ গৈ আছে আৰু আপোনালোকে ভিডিঅ'টো একদম চাবলৈ নাপাহৰিব আৰু মই এইখিনিতে কৈ থওঁ কাইলৈ আমাৰ এটা ৰাইড আছে আৰু ময়ূৰো আহি আছে সি গুৱাহাটীৰ পৰা চাওঁ সিহঁত কেইটা বজাত পায়হি কাইলৈ আমাৰ চাগে ৱেষ্ট কাৰ্বি আংলং যোৱা হ'ব আৰু মেবি 6খন বাইক হ'ব পাৰে 100% চিয়'ৰ নকওঁ কাৰণ এখন বাইক হয়তো কেঞ্চেল হ'ব পাৰে কিন্তু 5খন বাইক হোৱাটো চিয়'ৰ আৰু কাইলৈ ৰাইডটো মানে তামাম হ'ব আৰু পূৰা এক্সাইটেড হৈ আছোঁ কাইলৈ ৰাইডটোৰ কাৰণে গতিকে ভিডিঅ'টো চাবলৈ একদম নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক যিহেতু ছাবস্ক্ৰাইবটো ফ্ৰী হয় আৰু মই আজিৰ পৰা নতুন ইণ্ট্ৰ' লগাম গতিকে নতুন ইণ্ট্ৰ'টো কেনেকুৱা লাগিছে এটা কমেণ্ট বক্সত জনাব আৰু দুটা ইণ্ট্ৰ' বনাম আগৰ ইণ্ট্ৰ'কেইটা চেঞ্জ কৰিম যিহেতু তো চাবলৈ একদম নাপাহৰিব মোৰ নতুন ব্লগকেইটা চ' গাইজ মানে এটা ডাঙৰ প্ৰব্লেম হ'ল মোৰ বাইকত তেল নাছিলে আৰু মই তাক ক'লোঁ তেল ভৰাবৰ কাৰণে আৰু অকণ দেৰিলৈকে শুই থাকা ৰাতি ভিডিঅ' এডিটিং আৰু ৰাতিপুৱা ক'ব বাইকত তেল নাই এতিয়া আহি গ'ল মোৰ ৰাং ঢালি আৰু আমাৰ পিছফালে বহি আছে আৰু এগৰাকী ৰাং ঢালি দেখাই দিছোঁ অলপকৈ আৰু দত্তক ফোন কৰিলোঁ এতিয়া কৈছে 5 মিনিট ৰ'বলৈ আৰু তালৈ ৰৈ থাকিব গ'লে ইহঁতৰো আকৌ ইফালে লেট হৈ যাব আমি লাহে লাহে সেইকাৰণে ওলাই দিছোঁ 3 hours later চ' গাইজ বহুত টাইমৰ মূৰত মানে ঘূৰি পকি আজি এতিয়া গোটেইকেইটা একলগ হৈছোঁ আৰু এতিয়া মানে দিনটো যি ভাত খোৱা হ'ল সেয়াই আৰু একো খোৱা কৰা হোৱা নাছিলে তো অলপ ভাবিলোঁ যে এতিয়া নগাঁৱতে মানে মেইন টাউনতে কিবা এটা খাই সিহঁতক আৰু অলপ পাৰিলে জেগা দেখাওঁ আৰু আজি এটা ডাঙৰ কেছ হ'ল সেইটো মই আপোনালোকক জনাই আছোঁ মানে বহুত বেয়া লাগিছে মানুহৰ যে মেণ্টেলিটিটো মানে কি ক'ম যিমানেই যি নকৰক কিয় যাৰ যিটো মানে যোন যেনেকুৱা প্ৰকৃতিৰ মানুহ সিহঁতৰ সেইটো নিয়ম কেতিয়াও চেঞ্জ নহয় আৰু ইয়াতে কিবা এটা খাব লাগিব চাওঁ ইয়াত কি পোৱা যায় আৰু বহুত টাইমৰ মূৰত পেট পূজা এটা কৰি লোৱা ভাল ইয়াতে খাবা আৰু আমাৰ এইটো যোৰহাট পাৰ্টিটো আৰু মানে কেছটো কি হ'ল ইয়াত আছে ইয়াত ৰোল নাই আৰু ইহঁতে খাব ৰোল এতিয়া ৰোল পোৱা যাবনে নাই এতিয়া ৰোল নাপালে বেলেগ কিবা এটা খুৱাব লাগিব আৰু ভাবিলোঁ নগাঁওখনত মানে যিমানখিনি বস্তু আছে তো ইহঁতক অলপ দেখাই পেলাই আজি মানে ব্লগটো বেছিখিনি ৰাতিয়ে হ'ব কাৰণ মই দিনত তেনেকৈ একো মটৰ ব্লগ নকৰিলোঁ অলপ প্ৰব্লেমৰ কাৰণে তো মই যিমানখিনি পাৰোঁ দেখাম আৰু আমাৰ হৈছে এইখন নগাঁও আমাৰ গৌৰৱ আৰু আগত আছে ক্লক টাৱাৰটো আৰু এই কি কৰে মানে ইণ্ডিকেটৰটো মাৰি দিলে হৈ যায় আৰু এইটো লাইটটো লগাই দিয়া না লাইটটো লগাই দিয়া গাভৰু মডিফিকেশ্যনটো দেখিছে নাই এইটো মানে নীলা লাইটটো লগালে কিবা এটা বেছি ভাল লাগে আৰু এইটো কিন্তু তোমাৰ পানী পৰিলে বেয়া হৈ নাযাব ৱাটাৰপ্ৰুফ নেকি আৰু লাইটকেইটা কিমান ল'লে কি কোৱা সেই এটা ধুনীয়া চিনেমেটিক শ্বট দি আছোঁ আৰু গাভৰুক একে ধুনীয়াকৈ সজাই দিছে অ'কে গাইজটো এটা আজি ডাঙৰ মানে ইনচিডেণ্ট চাওঁ মুখখন এবাৰ চাই ল'ব পালোঁ আৰু এইজনী হৈছে যিজনৰ জোতা হেৰুৱাই আনিছে আৰু কিমান মানে 30 কিলোমিটাৰ অহাৰ পিছত বেয়াও লাগিছে মানে খালী ভৰিয়ে বাইক চলাই আহিব লগা হৈছে আৰু ইয়াত আহি জোতা কিনিব লগা হৈছে বাকী এতিয়া খালী ভৰি আহি পেলাই ধুনীয়াকৈ ম'ম' মাৰি দিছে বঢ়িয়া আৰু আমাৰ এইফালেতো একদম গাভৰুৰ বয়ফ্ৰেণ্ড চ' গাইজ আমাৰ ম'ম' খোৱা হৈ গ'ল আৰু কাইলৈ যিটো ৰাইডৰ কাৰণে প্লেনিং কৰা হৈছিলে আমাৰ এই 4খন বাইক যাব আৰু এখন মানে আহি আছে গুৱাহাটীৰ পৰা গুৱাহাটী মানে একচুৱেলি কি হয় যোৰহাটৰ আৰু ময়ূৰ আহি আছে আৰু তাৰ আহি পাওঁতে চাগে 10টামান বাজিব টোটেল কাইলৈ 5খন বাইক হ'ব আৰু এতিয়া গৈ আছোঁ আমি ক্লক টাৱাৰৰ ওচৰত আৰু ক্লক টাৱাৰৰ অলপ ড্ৰোন শ্বট দেখাম তো ড্ৰোন শ্বটটো এনজয় কৰক গাইজ
এইখনে হৈছিল আমাৰ নতুন ব্ৰিজখন আৰু ৰিচেণ্টলি মানে অপেন কৰিলে আৰু মানে নগাঁও ক্লক টাৱাৰটোৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় ব্ৰিজখন আৰু ইয়াৰ এটা ভিউ এনজয় কৰক গাইজ এইটো হৈছে আমাৰ নগাঁও আৰু আমাৰ গৌৰৱ আৰু ৰাতি মানে বেছি ভাল লাগে ৰেড কালাৰত আৰু ব্ৰিজখন মানে আজিকালি এটা বস্তু ভাল লগা হৈছে ব্ৰিজবিলাক যেতিয়া মানে বনাই নতুনকৈ আৰু তাত এটা ৱাল পেইণ্টিং কৰে আৰু ইয়াতো তেনেকৈ দেখা পাইছে ইয়াত কিবা কিবি ধুনীয়াকৈ ৱালত বনাই ৰাখিছে আৰু ইয়াত দেখা পাইছে ৱালত ধুনীয়াকৈ ৱাল পেইণ্টিং কৰি থৈছে তো ইয়াত দেখা পাইছে কাৰণটো লৈ পেলাই আৰু ডাইৰেক্ট ৰিটাৰ্ণ হ'ম কামপুৰ যিহেতু কাইলৈ ৰাইড আছে আৰু সোনকালে উঠিব লাগিব আৰু আজি যিহেতু ৰাতিপুৱা মানে আমাৰ একচুৱেলি কি হয় কালি ভিডিঅ' এডিটিং কৰোঁতে কৰোঁতে 3টা বাজিলে আৰু একেই কাহিনী হ'ব আজিও ৰাতি 3টা মানে বাজিব এতিয়া এনেকৈ ঘূৰিব লাগিব 2 ঘণ্টা লেট হ'ব 100% কাৰণ চব আজি ভিডিঅ' এডিটিং কৰোঁতে কৰোঁতে ভিডিঅ' এডিটিং কৰি শুওঁতে মেলোঁতে গৈ ৰাতি দেৰি হৈ যায় সেইকাৰণে সোনকালে শুব লাগিব এডিটিংটো কমপ্লিট কৰি পেলাই আৰু সেইফালে মাইনাই দি আছে শক্তিমান শ্বটটো এবাৰ শক্তিমান শ্বটটো দেখাই দিয়া আৰু মানে ইয়াৰ ৰাতি ভিউটো বহুত ধুনীয়া লাগিছে মানে আজিলৈকে মই এইটো বস্তু দেখুওৱা নাছিলোঁ যিহেতু বহুত ভাল লাগে আৰু এইটো পূৰা ট্ৰেণ্ডত আছে একদম মানে আই লাভ আৰু নিজৰ ডিষ্ট্ৰিক্টৰ নাম থাকে আৰু এইটো মাইনাই কি শ্বট দি আছে এইটো শক্তিমান শ্বট দি আছে নেকি শক্তিমান নিউ ভাৰ্চন এইটো আৰু মানে আজি আমাৰ ঘৰ পাওঁতে পাওঁতে 10টা বাজিব ভাত খাওঁতে খাওঁতে 11:30 12টা বাজিব আৰু ভিডিঅ' এডিট কৰি শুওঁতে শুওঁতে 5টা বাজিব ৰাতিপুৱা উঠি ডাইৰেক্ট আকৌ নতুন ব্লগ বনাবলৈ যোৱা হ'ব বাছ কাহিনীটো এইটোৱে ব'লা ব'লা দেৰি হৈ যাব এইখনৰ মানে মোৰ লাইটৰ ইমানেই বস্তু সোমাইছে ষ্টাৰ্ট দিলে কোনোবা সময়ত পটককৈ ষ্টাৰ্টটো চেলফোন নোলোৱা হৈছে আৰু প্ৰব্লেমটো কি গম পোৱা নাই মই মেইন প্ৰব্লেম হৈছে মোৰ হৰণটো অলপ প্ৰব্লেম দি আছে